অসমৰ বিখ্যাত শিল্পী হ'ব কি কয় গায়ক অসমৰ বিখ্যাত গায়ক সবচে টপ এই অলপ আগত এক্সিডেণ্টেলি কি কম আমিতো ঢুকাইছে মানুহটো মৰি গ'ল ছিংগাপুৰত জুবিন গাৰ্গ জুবিন গাৰ্গ বুলি ক'লে চবেই কম জানে বড়ো হওক মুছলিম হওক বা গাৰো ৰাভা বা বেংগলী বা যিমান জাতি জনগোষ্ঠী আছে অসমৰ খুব ভাল আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আমি অসমবাসী ৰাইজ হিচাপে বা বিটিচিবাসী ৰাইজ হিচাপে আমাৰ বহুত ক্ষতি হ'ল বুলি আমি ক'ব পাৰোঁ যে তাৰ জুবিন গাৰ্গৰ যিটো আত্মা তাৰ আত্মাটো যাতে স্বৰ্গত মানে শান্তিপূৰ্ণভাৱে ভগৱানে ঈশ্বৰে তাতে জাগা দিয়ে তাৰ কাৰণে আমি সকলোৱে আজি 1 মিনিট আমি কণ্ডলেন্স কৰিম বুলি ভাবিছোঁ সকলোৱে উঠক 1 মিনিট কণ্ডলেন্স দেই তো আৰম্ভ Thank you very much, President. So, এতিয়া karena বিধানসভাৰ ৰাউণ্ড চিনাই দিয়া বা মিঠি দিয়া জুবিন গাৰ্গ খেলুৱা জুবিন গাৰ্গ বুলি ক'লেতো কোনেও নাজানা অসমৰ ৰাইজে চবেই জানে ছিংগাপুৰত মৰি এই অলপ আগতে 1 ঘণ্টা আগতে আমি আকৌ ক'ব বিচৰা নাই যে আমাক বিশেষ দলক নাঙলত চিনত ভোট দিব লাগে বুলি মই আৰু ক'ব লগা আছে নেকি আৰু কি বলবো বুলনাंगौथ' गैला नांगोलाव भोट हो होननानै आं बुंबावनांगौ नामा बुंबावनो आरो खबर লাগে 22 তাৰিখত যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত আমাৰ কেণ্ডিডেট ৰবিৰাম নাৰ্জাৰীক নাঙলত চিনত ভোট দি পেলাই জয়যুক্ত কৰিব লাগে বাৰে বাৰে কিমানবাৰ কওঁ আৰু ক'ব লাগে আমার ক্যান্ডিডেট হল রবিরাম নার্জারী জিকি আছে 30-25,000 ডিফারেন্সত জিকি আছে ইয়াত কোন হয় সে দম বহে সে প্লেয়ার দম বিকেপি বাদে সে প্লেয়ার দম বিকেপর বাদে কোন প্লেয়ার আছে এই কোচিংৰ সমষ্টিত আমার লগত তুলনা কৰিব পাৰা বিকেপ দলৰ যিটো ক্যান্ডিডেট আমাৰ ৰবিৰাম নাৰ্জাৰী এমএলএ হয় 3 बार एमएलए जाता मानु নহয় ইয়াৰ লগত তুলনা কৰা যায় ৰবিৰাম নাৰ্জাৰীৰ লগত তুলনা কৰা যায় কোন আছে ইয়াক খেলা মানুহটো কি নামে নামবিলাক কি এই কাবাই খেলা কি হয় কি নামটোহে উকিল সেইটো উকিল নহয় নামটোহে উকিল কি উকিল হয় আমার এখন হয় কি উকিল কিবা লস করেছে করা নেকবা কোনে দিছে এই নামটো এটো এলাইবি করা মানুষ নয় নকল উকিল নামটো ললে হয় নাকি যাতা তো যে হোক আমার রবিরাম নাৰ্জাৰী ডাঙৰীয়া লগত এই কোচিংৰ সমষ্টিত তুলনা কৰিব পৰা কোনো কেণ্ডিডেট নাই আমার রবিরাম নার্জারীয়ে 100% 20-25,000 বেশি ভোট পাই পেলাই আমি জিকি আছো স্পষ্ট আৰু বিটিসি অঞ্চলত 40টা সমষ্টিৰ ভিতৰত সবচেয়ে বেশি ভোট লৈ পেলাই আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই জিকি আছে
सबसे बेसि और मंत्री দিব মই एमएलए करा লাগে না मंत्री करा লাগে দুইটা हाँ এফালে বিটিসির মন্ত্রী এফালে বিশ্বরর এমএলএ হিসাব নাই ডাবল কাম কৰিব পাৰিব হয় না নহয় এফালে বিশ্বরর আনফালে কাম কৰিব এফালে বিটিসির কাম কৰিব তার নিচিনা ভাগ্য আপনাদের নিচিনা ভাগ্য মানে ক্যান্ডিডেট কোনো জায়গার নাই বিরাট ভাল নগরা নয় ডাবল এমএলএ নিলেও মাवबाय থাকেন এই বিটিসি পাইব सोर बबे समस्यायाव दङ कोनथ' समस्या আছে কৌশিগাঁও নিচিনা আপনাদের নিচিনা ভাগ্যবান ক্যান্ডিডেট কোনো সমস্যা পোৱা নাই আপোনালোকেহে পাইছে জানে ওই ৰৌথাত আছে এজন চৰণ বড়ো ইয়াৰো বিৰাট ভাল ৰৌথা চৰণ বড়ো ৰৌথা সমষ্টিৰ পৰা খেলিব মাছবাদ সমষ্টিৰ এমএলএ এই দুইজনৰ ভাগ্যটো এনেকৈ ভাল এনেকুৱা আপোনালোকৰ কাৰণে এনেকুৱা ভাল কেণ্ডিডেট পাইছে মানে য'ত ডাবল কাম কৰিব পাৰে বেলেগে যদি একটা দলং বনায় ইহঁতে দুটা বনাব পাৰে একবাৰ হয় না নহয় আৰু ভোট দিব লাগিব আৰু ক'ব লাগিব বুংনাংলা না বুংনাংগोन बुंनांलाबा मावै खोन्थानोसैब्ला सरकार दानायनि उनाव मा मावगोन खोन्थानोसै आं बेखौ खबरथ' नालागे दरकार নাই এতিয়া সরকার হওয়ার পিছত আমি এই কৌশিগাঁও সমষ্টি হোক গোটেই বিটিসি অঞ্চলত বিপিএফ দলৰ চৰকাৰে কি কাম কৰিব এইটো মই জনাই দিম হ'ব না নালাগে এইটো मा खामानि मावगोन बेखौ खोन्थाना होमबा सरकाराथ' दाखासिगोन सरकार दाखांनायनि उनाव मा खामानि मावगोन सरकारथ' बनाबय 100% এতিয়া सरकार হওয়ার পিছত বিপিএফ দলৰ চৰকাৰে ক'ত কি কাম কৰিব এইটোতো জনাবই লাগিব ৰাইজক যেটো জনাব এই কামটো আমি কৰিম এনে মিছামিছি আমি নকওঁ হ'ব मा पार्टी दं बेहाय केन्डिडेटआ इउपिपिएल बिजेपि आरो कांग्रेस इउपिपिएल आरो बिजेपि আমাকে বিজেপি এইটো মইচল আসলটো ইয়াত কোনে ভোট দিবলৈ যাম তুই মইচল কোনে ভোট দিব ভোট দিয়া মানুহ আছে জানো দেখিছিলা না একবাৰো আপোনালোকে মৰে বন্ধু আছিল লুবাই মাছ চলছিল মামতি নাই নিয়ে নুৱাখিন্দা চোৱা দেখিছে মইচলক কেনেকুৱা লাগে এই মানুহখিনিকে ভোট দিব এই মানুহবিলাক আৰু ৰাতি আৰু মোক ফোন কৰিব এই মোক কিয় এনেকুৱা কৈছে বুলি এই মইচলে ফোন কৰিব মই উৎসৱটো কৰিব ফোন কৰিলে মোক কিয় এনেকুৱা কৰিব লাগে মই কম আপোনাৰ চেহেৰা পাতিটোৱেই ভাল বুলি কৈছে মই বুলি কম একদম সাউথ ইন্ডিয়ান এক্টর নিচিনা লাগে না এক করতেছি মোক ফোন করবে গিয়ে আসো তারপর আমার মান দিন লাভে না গেলে তোর খাল গিয়া কেউ খেলিব লাগে তোর খারে নাই তো যেন হোক এতিয়া আমি বেছি সময় নলওঁ যেহেতু সরকার হবলৈ গৈ আছে আমাৰ সরকার যেনিবা 26 তাৰিখত ৰিজাল্ট হ'ব আৰু আমি কৈছোঁ আপোনালোকৰ এই কৌশিগাঁও সমষ্টিয়ে গোটেই 40টা সমষ্টিৰ ভিতৰত সবচে বেছিকৈ ভোট পাই পেলাই জিকিব বুলি মই অনুমান কৰিব পাৰিছোঁ আজি ৰবিদান মাতে ডাঙৰে তো এতিয়া আমি চৰকাৰটো বনাব আমি কৈছোঁ যে যেহেতু 26 তাৰিখ ৰিজাল্টৰ পিছত দুৰ্গা পূজা আহিল 3 দিন 4 দিন তো অফিস না থাকিব ইয়াতে তো একো কাম নহব ইয়াৰ পিছত আকৌ 2 অক্টোবৰ আহিল গান্ধী জয়ন্তী তো আমাৰ ভোটৰ গ্ৰহণটো
আমি চিন্তা কৰিছোঁ আমি চাইছোঁ 3 তাৰিখ অক্টোবৰটো মিলিব আমাৰ কাৰণে 3 তাৰিখ অক্টোবৰত আমাৰ ৰঘুৰাম নাৰ্জাৰীও মন্ত্ৰী হিচাপে শপত গ্ৰহণ ল'ব চবেই ল'ব তো এই শপত গ্ৰহণৰ পিছত 3 তাৰিখত শপত গ্ৰহণ হ'ব 4 তাৰিখত আমি অফিচ কৰিব অফিচ কৰাৰ লগে লগে কি হ'ব আমাৰ কেবিনেট মিটিং বহিব কেবিনেট মানে বিটিচিটো এক্সিকিউটিভ কাউন্সিল বুলি কয় মন্ত্ৰী এমচিএলএ গোটেই আমি একেলগে মিটিং হ'ব যে আমি চৰকাৰত আহিলোঁ এতিয়া আমি কি কাম কৰিম ৰাইজৰ কাৰণে বিটিচি বাকী ৰাইজৰ কাৰণে আমি কি কাম কৰিম এইটো আমাৰ মাজত আলোচনা হ'ব তো আলোচনা কি আহিব আমি যে ইস্তাহাৰ বা মেনিফেষ্টো প্ৰচাৰ কৰিছে ইস্তাহাৰ বা মেনিফেষ্টো ইয়াত যে আমি বিশেষ দলে প্ৰচাৰ কৰিছে সেইটো লৈ আমি আলোচনা কৰিম এতিয়াতে কোনটো আমি প্ৰথম কাম কৰিম চৰকাৰত গৈছে অহাকালিৰ পৰা আমি প্ৰথম কামটো কি কৰিম ইয়াৰ মাজত আলোচনাৰ মাজত আমাৰ একটাই ডিচিশ্যন আহিব প্ৰথমত যে বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে যাৰ লগত মাটিৰ পাট্টা নাই ইহঁতক মাটিৰ পাট্টা দিয়া যাওক বুলি আমাৰ ডিচিশ্যন আহিব যাৰ লগত মাটিৰ পাট্টা নাই কোনোবা বড়ো মানুহ লগত থাকিব পাৰে কোনোবা বড়ো মানুহ লগতো মাটিৰ পাট্টা নাই কোনোবা বেংগলী মানুহ লগত আছে কোনোবা বেংগলী মানুহ লগতো নাই কোনোবা গাৰো মানুহ লগত আছে কোনোবা গাৰো মানুহ লগত নাই কোনোবা মুছলিমৰ লগত আছে কোনোবা মুছলিমৰ লগত নাই কোনোবা ৰাজবংশী মানুহৰ লগত আছে কোনোবা ৰাজবংশী মানুহৰ লগত নাই তো এনেকুৱা কোনোবা হিন্দীভাষী মানুহৰ লগতো থাকিব পাৰে কোনোবা লগত নাথাকিব পাৰে সেইকাৰণে আমাৰ প্ৰথম আলোচনাত এইটো এজেণ্ডা হিচাপে আহিব আৰু এই এজেণ্ডাত আমি কম ৰাইজক ইলেকশ্যনৰ সময়ত যেনেকৈ প্ৰতিশ্ৰুতি দি আহিছে আমি সকলো ৰাইজক যাৰ লগত মাটিৰ পাট্টা নাই ইহঁতক মাটিৰ পাট্টা দিব লাগে প্ৰথম আমাৰ গভৰ্ণমেণ্ট চৰকাৰৰ ডিচিশ্যনটো হ'ব লাগে বুলি ময়ে কওঁ হৈছে বৰষুণৰ কৈ দিব হানি পাট্টা सोरनावबा दं सोरनावबा गैयाब्रा बुंनानैसो लानो बायो नङा सोरनावबा दं सोरनावबा गैया हानि पाट्टाया बर'नावबो बिदिनो मुस्लिमनावबो बिदिनो बेंगलिनावबो बिदिनो दा ओंखायनो जोङो इलेक्सन समाव जेरै प्रसार खालामदों बेखौनो 1 नाम्बार प्रायोरिटि होनानै जोङो खामानि मावो सिदा खोथा बेहाय खुनु थगायनायनि खोथा गैया 1 नाम्बार प्रायोरिटि श्रीरामपुरनिफ्राय गहपुरसिम बे खोथाखौनो जोङो फोसावबोदों श्रीरामपुरनिफ्राय गहपुरলৈকে माजबाद गहपुर बिश्वनाथ शनितपुरলৈকে আমি প্ৰথম এজেণ্ডা হিচাপে এই কথাটো সকলো সমষ্টিত 40টা সমষ্টিত আমি প্ৰচাৰ কৰি আহিছোঁ যে চৰকাৰ অহাৰ পিছত বিপ্লৱে প্ৰথম এই মাটিৰ পাট্টা দিয়া ব্যৱস্থাটো আমি কৰিম বুলি আমি প্ৰতিশ্ৰুতি দি আহিছোঁ সকলো ৰাইজক অকল ইয়াত নহয় ডেইলি 10টা যদি মিটিং কৰিছে 10টা মিটিঙত এই একেটা কথাটোই কৈ আহিছোঁ মই বেলেগ একো কোৱা নাই যেনেকৈ কৈছে এনেকৈ আমি কৰিম 3 তাৰিখত অফিচ কৰিব 3 তাৰিখত শপতনামা নেক্সট দিনা যদি শপতনামা নহ'লে শপত গ্ৰহণ বা শপতনামা থৈ থাকিব এই দিনাও এনেকুৱা হৈছে কতবা লিখিব 2বাৰ মান হৈছে আজি মিলাই 3বাৰ হৈছে শপতনামা নহ'লে শপত গ্ৰহণ এইখনো শপতনামা হৈ থাকিবা আচ্ছা একি যাইবা শপত গ্রহণ ছিল না শপত গ্রহণ না শপতনামা শপত গ্রহণ একে তারমানে মই লেকচার কিবা কিবি এনেকুৱা ওলাই যায় শপতনামাটো নহয় না
सम्पद नामाया माबा मोनसे बे उकिलफोरजों माबा लानाय मा होनो কি কয় এইটো এই কেছ কিবা কিবি কৰিলে চপত নামা লয় না এইটো নহয় চব मा मोनो जोंना समाय माने अटटेकिं समायखिरा लानाय अटटेकिं समायखिरा लानाय हारसानि मा होनो अपग्रह दाबा अपग्रह हारसानि बेखौ जोङो 3 तारिखआव लागोन नामा रायलायखाबाय কথা পাতিছো আমি চিফ গেষ্ট হিচাপে অসমৰ গভৰ্ণৰটো আমি মাতিছো আৰু অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া স্পেচিয়েল চিফ গেষ্ট হিচাপে আমি ইনভাইটেশ্যন দিছে ইহঁতে লগে লগে ৰিপ্লাই দিছে আহিব বুলি কৈছে আমাৰ মিটিঙত এই শপত গ্ৰহণৰ দিনত আহিব আলহী মাতিছে না নালাগে পলিটিক্স কৰিব জানিব লাগিব না ইহঁতে বিজেপি হ'লে কি হ'ব মালটো পিছৰৰ পৰা আনিব লাগিব না আলহী যদি নামাতে কেনেকৈ পাব আমি হয় না নহয় কথাটো না মাতিব নালাগে নামাতিলে খঙতে থাকিব পইচাই নিদিব আমাক সেইকাৰণে মই মাতিছোঁ খং উঠিব না নহ'লে বা আমাক মাথা নাইতো চাওঁ এনেকুৱা সেইকাৰণে আমি গভৰ্ণৰ ডাঙৰীয়াকো মাতিছোঁ চিফ গেষ্ট হিচাপে আৰু অসমৰ চিফ মিনিষ্টাৰকো স্পেচিয়েল গেষ্ট হিচাপে আমি মাতিছোঁ ঠিক আছে এইটো হৈ গ'ল এতিয়া এইদিনা 3 তাৰিখত আপোনালোকে যাব না নাযাব আচলতে শপত গ্ৰহণৰ দিনত আপোনালোকে যাব না নাযাব ৰঘুৰাম নাথৈ ডাঙৰীয়াই কিবা কৰিব কি কয় যাব শপত গ্ৰহণত আপোনালোকক মাতিব না নাই लेंगोन ना लेङा नोंसिना नाथारिया लेंगोन क'क्राझाराव थांना थाङा थाङाबा थाङासै माथो जानो नङा होमबा थांनांगोन जावलायगौ 2 लाख মানুহ गेदारिं কৰিম আমি দেই যোৱা সময়ত আমাৰ নাথৈ অলপ খেল কৰিব বাছত লৈ যাব লাগিব খাৱা দাৱা দিব লাগিব মই কৈছোঁ 2টা পানী বটল দিব লাগিব একজনৰ পানী বটল 2টা যাওঁতে একটা আহোঁতে একটা হ্যাঁ আৰু মাঝখানে খাওয়াটা সিংড়া একটা জোলাপি 2টা আর মিষ্টি একটা সিংড়া একটা জোলাপি 2টা বাস হলো এটা দিব লাগবো একজনকে একটা প্যাকেট সিংড়া একটা হবো না 2টা দিন একটা হলেই যাব না মিষ্টি একটা সিংড়া একটা জোলাপি 2টা বাস অর্ডার দে আজি অর্ডার দে না বেশি দিন নাই না বাসত যাবি পানি 2টা বটল কিন্তু এটা পাহৰি নাযাব এমএলএ ডাঙৰীয়া দিব লাগিব ওটা যাব না মানুহগুলা এইটো আর কি আৰু এতিয়া শপত গ্ৰহণটো ল'ব আপোনালোকে যাব প্ৰাইমাৰী চবেই যাব যাই পেলাই অহাৰ পিছত প্ৰাইমাৰী খানা হ'ব ভাত খাব না আহি পেলাই না নাখায় আহি পেলাই প্ৰাইমাৰীত ভাত বনাই পেলাই খাব লাগিব সেইকাৰণে হাঁহৰ মাংস আর ওই যে মুরগি ডালি সবজি বাস 4টা সবজি মানে লাবড়া হিসাবে ডালি খাবার দাও बोरमा বাস হবো খাওয়া দাওয়া ঠিক আছে না সরকার হয়ে আছে এইবিলাক আলোচনা নকৰিলে আপোনালোকক নজনাইলে কেনেকৈ হ'ব সরকার হব যেহেতু সরকার হওয়ার পিছত আমি কি কাম কৰিম এইটো আপোনালোকক জনাব লাগিব শপত গ্ৰহণত আপোনালোকে যাব এই যাওয়া সময়ত এসি গাড়ীতে যায় না নন এসি গাড়ীতে যায় আপোনালোকৰ কথা এসি গাড়ীটো পাব বিলাসী ভাড়া দুৰ্গত পাব কি না খোজকাঢ়ি যাব বাছত নাযায়
बासाव थाङाबा ना बेटारि गाज्रि थांगोन बे गिदिर समायखिरा लानायाव बेटारि गाज्रि थांजायो बेटारि गाज्रि थांबाय सोर स्मार्ट समान एकदम बास मोजांखौ लानांगौ बासखौ हालौनांगौ एसि बास या जुदि आपने অটোতে যায় শেষ মাশাআল্লাহ এই কিরকম দাও লাগে ঠিক আছে ও আর কি লাগে আর কি বা কোন লাগব সরকার বানাইছে আমি এটা আলাপ করে লাভ নাই বুঝছাই সরকার যাখাবাই জানিয়া এতিয়া আমি আমার মহিলাসকলৰ কথাটো মই কওঁ এতিয়া মাটিৰ পাত্তা কথাটো কৈ দিলো না কৈছেতো না পানী পাত্তাৰ কথাটো বুজাবাই এতিয়া 2 নম্বৰত আহিব আমাৰ আলোচনাটো এই কেবিনেট মিটিঙতে সরকার হওয়ার পিছত প্রত্যেক যেটো কেবিনেট মিটিং বহিব ইয়াত 1 নম্বৰতো মাটিৰ পাত্তা দিয়া হোক এটো ডিসিশন আহিব আমাৰ সরকারি ডিসিশন কেবিনেট ডিসিশন আহিব ইয়াত পিছত নেক্সট কি আহিব আমার মহিলাসকলৰ কথাটো আমি কম চেয়ারম্যানটো বিসিবিসি চেয়ারম্যানটো যদি 10টা আছে একটা সমষ্টিত মহিলাসকলৰ কাৰণে 5টা মঠা মানুহৰ কাৰণে 5টা যাবাই চেয়ারম্যান লৈ 10টা যদি এই সমষ্টিত আছে খুচিগাঁও যেনিবা 10টা ধৰিলো মই 10টা ভিতৰত মহিলাসকলৰ 5টা মঠাসকলৰ 5টা মঠা নাম্বা ও পুরুষে মোটা না পুরুষসকলৰ 5টা মহিলাসকলৰ 5টা হৈছে বন্ধ কৰিব কিন্তু 5টা আমি মহিলাসকলক সম্মান দিব জানিব লাগিব জানে অখামি নকৰিব কিন্তু মোবাইল মোখাৰ মহিলাফ্ৰা যদি 10টা দङब्ला খুচিগাঁও হা তেৰঠায়াव हौवाफोर मोनसे 7टा आरो 6टाखौ उनाव दोनगोन दाबोथ' बरबजाव जाला जाया जों बुंथिबाय एकदम सिदा खोथाखा जेरावबो सब जागाते 13टासोथ' 13टा ভিতৰত পুৰুষসকলৰ কাৰণে 7টা আমাৰ মহিলাসকলৰ কাৰণে 6টা বাস যাচিত আমফ্ৰাই আৰু ইয়াৰ পিছত আমাৰ কি হ'ব আরো মহিলাসকলৰ কাৰণে আমি চিন্তা কৰিছো এইটো হল আমাৰ আই মাতৃ মহিলাসকলে কি কৈ জানে মনত কি ভাবে জানে মহিলাসকলে হয় মিটিঙত আমি যাম হয় নাংগলত আমি ভোট দিমে জিকাই দিম আমি বিধেয়ক আমি জিকাই দিম জিকাই পেলাই চৰকাৰ বনাব দিম কিন্তু চৰকাৰ বনোৱাৰ পিছত মোক একো নালাগে মই একো নাপালে মই চলিব পাৰিব কিন্তু মোৰ ল'ৰা ছোৱালী আছে ইহঁতক কিবা এটা সুবিধা দিলে হ'ল এনেকুৱা ভাৱনা নহয় সেইটোৱে মহিলাসকলে আই মাতৃ মহিলাসকলে সেইটোৱে চিন্তা কৰে আপোনাক ভোট দিব জিকাব মই একো নাপালেও একো অসুবিধা নাই কিন্তু মোৰ বাচ্চা আছে 2-3জন ইহঁতক কিবা এটা সুবিধা পালে হ'ল মোৰ তেতিয়া মই মনটো শান্তি সেইটোৱেই একদম এজেণ্ডা এইটো বেলেগ একো নালাগে মই একো নাপালে মই একো আপত্তি নাই কিন্তু মোৰ ল'ৰা ছোৱালী আছে ইহঁতক কিবা এটা সুবিধা দিব লাগিব সেইটো আশা কৰি আমাৰ মহিলাসকলে ওলাই আহিছে বিৰাট আমাৰ মিটিঙত বহুত মহিলা আই মাতৃ মহিলাসকলে আমাক সাপোর্ট করেছে বা আমার সহায় কৰিবলৈ আগবাঢ়ি আহি আছে সেইকাৰণে মই প্ৰত্যেকটা মিটিঙত শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গহপুৰলৈকে আমি কথা দিছোঁ আই মাতৃসকলক বা আমাৰ ৰাজ্যক আপোনালোকে যেনেকৈ আমাৰ বিশেষকৈ সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আমিও বিশেষ দল হিচাপে চৰকাৰ হোৱাৰ পিছত আপোনালোকক সহায় কৰিম বুলি মই কথা দি আহিছোঁ আপোনালোকক সহায় কৰিব আমিও আপোনালোকক সহায় কৰিম চাই থাকক কিমান ল'ৰা ছোৱালীয়ে বেনিফিট পাব কিমান ল'ৰা ছোৱালীয়ে কাম পাব চাই থাকক মই
কেনেকৈ কৰে মই কৰি পেলাই দেখাই দিম বিৰাট ল'ৰা ছোৱালী গাঁৱে গাঁৱে MA পাছ BA পাছ মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডাৰী পাছ হিচাপ নাই ঘৰে ঘৰে আছে এই ল'ৰা ছোৱালীসকলক আপুনি কি কৰিব বিচাৰিছে সেইকাৰণে কৈছোঁ মই আপোনালোকে আই মাতৃ মহিলাসকলে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা একটা আশা কৰি পেলাই আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ময়ো আপোনালোকক সহায় কৰিম বুলি প্ৰত্যেক মিটিঙত মই কৈ আছোঁ ভাব আং যদি বুঝে বেজা হবে মিছিল খারাপ না করে মুসলিমও পাবো বেঙ্গলিও পাবো বড়ো পাবো গারো রাভা বেঙ্গলি হিন্দি ভাষী সব ল'ৰা ছোৱালীক আমি চাম মই কৈছোঁ কিন্তু এই এক বছৰতে সব কৰিব নোৱাৰিব আৰু নেক্সট ইয়াৰত কিছুমান পাব আৰু নেক্সট ইয়াৰত কিছুমান পাব এই খচিগাঁও সমষ্টিত হিচাপে কিমানজন ল'ৰা ছোৱালী মানে নিজকে সংস্থাপনৰ কাৰণে কাম পাব আপোনালোকে চাই থাকক মই কৰি দিওঁ যেনেকৈ প্ৰতিশ্ৰুতি দিছে তেনেকৈ মই কাম কৰিম মুছলিমো পাব বেঙ্গলীও পাব বড়ো পাব আদিবাসীও পাব হিন্দীভাষীও পাব দিব কোনো কম্প্রমাইজ নাই কোনো কম্প্রমাইজ নাই যেনে বুঝে বিরাট খাওয়াই পাবো বিরাট বেকার যাওয়ার মধ্যে 5 বছরাও যে বোঝা খাচ্ছে এই 5 বছর একদম শেষ মানে আজিৰ দিনত আমাৰ সকলো ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে বা সকলো জাতি জনগোষ্ঠীৰ গাৰ্জেনসকলে কি ভাবি আছে জানে বা ল'ৰা ছোৱালী কি ভাবি আছে তাৰমানে আজিৰ দিনত আকৌ যদি ইউপিপিএল চৰকাৰ হয় মানে শেষ মানে ভবিষ্যৎ নাই আন্ধাকাৰ কৰিছে গাৰ্জেনসকলে মা বাবাসকলে ইমান কষ্ট কৰি পেলাই শিকাই দিছে MA পাছ কৰাই দিছে BA পাছ কৰাই দিছে কিন্তু ভবিষ্যৎ মানে একো দেখা নাই আন্ধাকাৰ কি হ'ব সেইটো ভাবনাই কৰিব পৰা নাই যাৰ কাৰণে আজিৰ দিনত বহুত ল'ৰা ছোৱালী মুছলিম হওক বেঙ্গলী হওক বড়ো হওক আদিবাসী হওক আমাৰ বিশেষ দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি গৈছে জানে বিৰাট ল'ৰা ছোৱালী ইয়াং ল'ৰা ছোৱালী হাজাৰ হাজাৰ আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ময়ো কৈছোঁ ঠিক আছে মই যিমান পাৰে মানে মই ছাপোৰ্ট কৰিম বুলি কথাই দিয়া আছে কৰিম চাই থাকক খচিগাঁও সমষ্টি হিচাপে ফাইদা নাপায় বহুত ল'ৰা ছোৱালীয়ে কাম পাব চাই থাকি কাম পাব মানে কণ্ট্ৰেক্টাৰ নহয় ইহঁতক মই নিজে কাম কৰি পেলাই খাবৰ কাৰণে সুবিধা দিব খুজিছে কোনোবা 4 লাখ পাব পাৰে কোনোবা 5 লাখ পাব পাৰে এনেকুৱা যেনিবা কোনোবা ল'ৰাই হয়তো মইতো কি মই ক'ত চাকৰি পাম চাকৰি তাকৰি বাদ দিয়ে মই চাকৰিও নকৰিম চৰকাৰৰ পৰা 5 লাখ মান যদি মই পইচা পাই এইটো কাম কৰিবলৈ খাম এনেকুৱা আছে মেলা কিয়াবা নাই এনেকুৱা চাকৰি কিমান জনে পাব এই চাকৰি নোপোৱা বা কিছুমান ল'ৰা ছোৱালী আছে চাকৰিটো নাপামে ক'ত পাব চাকৰি নাপালেও আমি চৰকাৰৰ পৰা এনেকুৱা আমি যদি পাই সেইটো কাম কৰিবলৈ মই কাম এইটোকে কৈ আছোঁ আমি 100 crore বুলি কওঁ এই পইচাটো আমাক ৰিফাণ্ড দিব নালাগে BTCক ঘূৰাই দিব নালাগে এক খালি ডাইৰেক্ট কিন্তু মটৰচাইকেল কিনি পেলাই কৰিলে নহ'ব Kalau dia lagi aku lupa baca wali, itu pecah warga mau untuk kalam nada nada, bohilang koleu, boisa poa posa, tengok pas lagi pale. Taman এক মাহৰ কাৰণে ট্ৰেইনিং হ'ব জানে মহিলাসকলৰ মেক্সিমাম যেনিবা কি কৰে পাৰ্লাৰ লাইনত বেছি আছে ল'ৰাসকলে পাৰ্লাৰ লাইনত ইহঁতক মই আমি BTC পৰা ডিষ্ট্ৰিক্ট ৱাইজত ট্ৰেইনিং দিব কিছুমান ইণ্টাৰেষ্টেড মানুহ আছে আমি পাৰ্লাৰ কৰি পেলাই কাম এনেকুৱা পইচা পালে কিছুমান ল'ৰা ছোৱালী আছে এনেকুৱা পইচা পালে মই গ্ৰচাৰী গালামাল দোকান দি ধৰিম আমি খাব পাৰোঁ সেইটো গোটেই ট্ৰেইনিং হ'ব 1 মাহৰ পৰা 1.5 মাহ বা 2 মাহ ট্ৰেইনিং দি পেলাইহে ইহঁতক এই পইচাটো দিয়া হ'ব সেইটো দি কাম কৰি পেলাই কাম মানে কেনেকৈ বিজনেছটো কৰিব লাগে এইটো আমি শিকাই দিম ডাইৰেক্ট নিদিব
যেনিবা আমি গোসাইগাঁও সাব ডিভিজন হিসাবে একটা ট্রেনিং সেন্টার করব, গোসাইগাঁও হিসাবে ট্রেনিং সেন্টার করব, পর্বতরা হিসাবে করব, এনেকুৱা আর কি এনেকুৱা 1 মাহ বা 2 মাহ কিছুমান কষ্ট হয়তো 2 মাহ লাগিব পাৰে, কিছুমানটো 1 মাহতে হ'ব পাৰে। দিয়াৰ পিছত আমি বিটিচিৰ পৰা ডাইৰেক্ট পইচা দিম, সেইটোকে কাম কৰি পেলাই যাতে খাব পাৰোঁ। যিমান পাৰে আমি চেষ্টা কৰিম এই 100 কোটিটো যদি নোকোলাই আমি পইচাটো আৰু বাঢ়াই দিওঁ। আৰু আমি কৈছোঁ যোৱা 15 বছৰ বা 17 বছৰত আমি যিখিনি কাম কৰিছে বিটিচি অঞ্চলত, এইবাৰ এই 5 বছৰত ইয়াকে ডাবল ট্ৰিপল কাম কৰি পেলাই দেখাই দিম আৰু জানে। बे 15 बोसोराव जोङो जा खामानि मावदों थांनाय सरकार थानाय समाव बेनिफ्राय डाबलसो खामानि मावनानै देखायगोन आरो नायबाय थानोसै। जुदि 100टा दलं बनायছে এই 5 বছৰত 500টা দালান বনাইবলৈ দেখাইদিমोन। 15 বছৰত ধৰি লওক 15 বছৰত আমি অকল 100টাহে বনাইছে দালান, এইবাৰ 5 বছৰতে 500টা বনাইবলৈ দেখাইদিম। হ'ব বেছি লেকচাৰ দি লাভ নাই, কাম হ'লে হ'ল। নহয় খামানি যাবাनो जाबाय, কাম হ'লে হলতো না, খামানি যাबानो जाबाय। এই टर्च लाइट আসছে কিনা? गैया आहा নাই टर्च लाइट? এই আছে বলে टर्च लाइट आहा নাই? टर्च लाइट आले তো দিলে হয় না, আমরা জানি সব टर्च लाइट আহে নাই না, দেখা নাই टर्च लाइट নাই এবার না। আর থালা সাবি তো নাই, আছে থালা সাবিও আছে নাই, কি করে আল্লাহ কি কাপা একদম কি বলে टर्च लाइटও নাই, टर्च लाइटও নাই। ভাগ্যটা খারাপ নাকি রে? ভাগ্য ভালো, নাঙ্গলটা ভালো, জান ভালো নাঙ্গলটাই ভালো। হ্যাঁ থালা সাবি বিছরা মাছে আর ঘর না তুলে না আসবি, থালা সাবি নাই, টর্চ লাইট নাই, এমনি ঘুরে আসে না, আসবো এমনি ঘুরিয়া না দিয়া নাঙ্গলে দিয়ে আসবি, বুঝা দেয়। কিন্তু এখানে টর্চ লাইট না থাকবো, থালা সাবি না থাকবো, নাঙ্গল থাকবো, এখানে দিয়ে আসবো ভোটটা। হ্যাঁ বুঝা দেয়, নইলে বড় হবো। टर्च लाइट নাই, নাঙ্গল তো কইছে কিন্তু এই যে टर्च लाइट কই, टर्च लाइट কই, থালা সাবি কই, এরকম কই আমি দে নাই, আমি ঘুরে আসি এরকম কই, আমি দে নাই, থালা সাবিও নাই, टर्च लाइटও নাই, আমি দে নাই, আমি ঘুরে আসছি। নাঙ্গল আছে, নাঙ্গল কইয়া দে ভালো হতো না, ভালো মতন বুঝাই দেন, নাঙ্গল আছে নাঙ্গলে দিবেন। হ্যাঁ ঠিক আছে, এই হব আর খবর লাগিব নাকি? কিবা না লাগে হচ্ছে যাবে না, जायखिजाया आं जे खोथा बुंदों बेखौ मावगोनखौसो खोन्थादों दे। जि कामखौ মই কৰিব এইটোকে মই জনাই দিছোঁ। আমি দল হিচাপে কৰিম, পুৰা টিম হিচাপে কৰিম। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া থাকিব আমাৰ লগত একেলগে আছে, আৰু ইমান ভাল আপোনালোকে মন্ত্ৰী পাব, এইফালে MLA ডাবল কাম দে। তো মই যাম, এইখিনি ক'লো দে, যাচিগोन ना 22 তাৰিখआव दे। थैंक यू।